নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জ্যোতিকা ক্ৰিয়েশ্যনলৈ। আজি বহুদিনৰ পিছত মই আপোনালোকৰ কাৰণে এটি ভিডিঅ' লৈ আহিছোঁ। আজি কেইদিনমানৰ পৰা মোৰ দেউতাৰ অকণমান গাটো অসুস্থৰ কাৰণে মই কোনো ধৰণৰ ভিডিঅ' বনাব পৰা নাছিলোঁ। দেউতাৰ লগত মই হস্পিটেলত আছিলোঁ। এতিয়া মই ঘৰত আহিলোঁ। আজি আকৌ মই আপোনালোকৰ মাজলৈ আহিছোঁ এটি ভিডিঅ' লৈ। আজি আপোনালোকক মই একদম সাধাৰণভাৱে ৰিবন এম্ব্ৰইডাৰী কেনেকৈ কৰিব পাৰি তাকে দেখুৱাবলৈ ওলাইছোঁ। এয়া চাওক, এইটো কাঞ্জীভৰম পাট বুলি কয়। এইটো কাপোৰটো মই কিনি আনিছোঁ আৰু ইয়াত এনেকুৱাকৈ মই ৰিবন এম্ব্ৰইডাৰী কৰিছোঁ। আপোনালোকেও ঘৰত কৰিব পাৰে, একদম সহজ আৰু দেখিবলৈও ধুনীয়া হয়। মই এনেকুৱা ধৰণৰ এইটো জোখৰ ৰিবন মই ব্যৱহাৰ কৰিম। ইয়াতকৈ ডাঙৰো পায় আৰু এইটোৱে সৰু, একদম ইয়াতকৈ ডাঙৰ আছে, কিন্তু মই যিটো এতিয়া ফুল দেখুৱালোঁ আপোনালোকক, এইটো মানে এনেকুৱা সৰুৰে কৰিলে ভাল লাগে, এইটোৱে কৰিম। এইবিলাক মই বেলেগ বেলেগ কালাৰ আনিছোঁ, আপোনালোকৰ নিজৰ পচন্দৰ কালাৰ ইউজ কৰিব পাৰে। মই মোৰ কাপোৰখনৰ লগত মিলাকৈ মই এইকেইটা কালাৰ আনিছোঁ। আৰু ৰিবনৰ চিলাই কৰিবলৈ বেজি, বেলেগ বেজি লাগে। এইটো বেজি, এনেকুৱা বেজি লাগিব। আপোনালোকে দোকানত ক'লেই পাব, দোকানত এনেকুৱা দি দিব, ৰিবন চিলোৱা বেজি বুলি ক'লে। ঠিক আছে, তেতিয়াহ'লে মই আপোনালোকক দেখুৱাওঁ মই কেনেকৈনো চিলাই কৰিছোঁ। এয়া চাওক, এম্ব্ৰইডাৰী কৰাৰ আগত মই এনেকৈ ৰাউণ্ডকৈ এইটো আঁকি লৈছোঁ, এনেকৈ তিনিটাকৈ। এইটো ধৰিব পাৰিছেনে? এনেকৈ আঁকি লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে, এইটো ডাঙৰো দিব পাৰে, সৰুও দিব পাৰে। মই এইটো যিটো এংকৰ সূতা থাকে ন, এংকৰ সূতাৰ যিটো মানে কভাৰ থাকে, এইটোৰে মই কৰিছোঁ ইয়াত। আপোনালোকে ইয়াতকৈ ডাঙৰো কৰিব পাৰে, সৰুও কৰিব পাৰে, নিজৰ ইচ্ছামতে। মই এনেকৈ দি পেলাই এইটো আঁকি লৈছোঁ। এতিয়া চাওক, এয়া ৰিবন আপোনালোকে এনেকৈ বেজিত এইটো সুমুৱাই ল'ব, এইটো। আৰু এতিয়া চাব মই কেনেকৈ কৰোঁ। এইটো ৰাউণ্ডকেইটা দেখিছে নহয়, ইয়াতে ছাইডত ফুটাব লাগিব প্ৰথমতে। এইটো কৰি ইয়াতে মাজত মই এটা সৰুকৈ আপোনাৰ ৰাউণ্ড দি লৈছিলোঁ, দেখিব পাৰিছে নিশ্চয়। ইয়াত সৰুকৈ ৰাউণ্ড এটা আছে, এই ৰাউণ্ডটোৰ মাজত এনেকৈ ইয়াত এনেকৈ কৰিব। এইটো কৰিবলৈ একদমেই সহজ হয়। এনেকৈ ছাইডত ফুটাব, আকৌ মাজত এনেকৈ ফুটাব। এটা চাওক, এইটো চাওক, দেখিবলৈ বৰ ধুনীয়া হয়।
আৰু কৰিবলৈও সহজ। এয়া চাওক, মই দুটা চিলালোঁ, দুটা হৈ গ'ল। দেখিবলৈ ইমান ধুনীয়া হৈছে, দেখিছেনে? এয়া চাওক, মোৰ তিনিটা হৈ গ'ল। এতিয়া মই ইয়াত এনেকৈ আঁকি লৈছোঁ, দেখিছেনে? এইটো পাতটো এনেকৈ তিনিটা এয়া আঁকি লৈছোঁ। এয়া এতিয়া মই পাতটো কেনেকৈ চিলাওঁ সেইটো দেখুৱাওঁ। এয়া চাওক, পাতটো হৈ গ'ল। এতিয়া এইটো মই ফেন্স নট দি পেলাই কৰিম। এইটো চাওক, এনেকৈ বেজিটো লৈ এনেকৈ কৰিব। এইটো হৈ গ'ল। এইটো বাকীকেইটাও এনেকৈ কৰিব। এইটো চাওক, কমপ্লিট হৈ গ'ল। দেখিবলৈ ইমান ধুনীয়া হৈছে, নহয়নে বাৰু? এয়া চাওক, আপোনালোকেও এনেকৈ ঘৰত ধুনীয়াকৈ বনাই ল'ব পাৰিব। কৰিবলৈ একেবাৰে সহজো হয় আৰু দেখিবলৈও ধুনীয়া হয়। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।